Hello everyone, welcome to my YouTube channel Dhoritree Priyam. আজি মই লৈ আহিছো জিকাৰ বাকলিৰ এটি টেস্টি চাটনি ৰেচিপি। এই ৰেচিপিটোৰ বাবে মই লৈছো দুটা জিকাৰ বাকলি সৰু সৰুকৈ কাটি লৈছো, সোৱাদ অনুসৰি নিমখ, এচামুচ জিৰা, দুটা জলকীয়া আৰু লৈছো কেইফুটামান নহৰু। এতিয়া এই গোটেইখিনি আমি কেৰাহীত শুকানে ভাজি লম আৰু জিকাৰ পানীটো যোৱাৰ পিছত আমি এইখিনি মিক্সিত একেলগে পেষ্ট বনাই লম। কম সময়তে কম ইনগ্ৰেডিয়েন্টসৰে এটা ধুনিয়া চাটনি হৈ পৰিব। ইয়া মই গেছত কেৰাহী পাতি দিছো আৰু ইয়াত মই গোটেইখিনি বস্তু একেলগে দি লম। ইয়া মই জলকীয়া দিছো, জিৰাখিনি দিছো, নহৰু কেইফুটাও দি লৈছো আৰু এতিয়া ইয়াত জিকাখিনিও দি লম, জিকাৰ বাকলিখিনিও দি লম। মই ইয়াত একেলগে নিমখখিনিও দি লৈছো আৰু এতিয়া জিকাৰ বাকলিৰ পৰা পানীখিনি অকমান শুকাই যোৱালৈকে মই এইখিনি ভাজি থাকিম। প্ৰায় 5 মিনিট মান সময় এইদৰে মিডিয়াম ফ্লেমত ভাজিলে জিকাৰ পানীখিনি শুকাই যাব। এইখিনি মোৰ ভাজি হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলো। এতিয়া এইখিনি এটা পাত্ৰত উলিয়াই মই অকমান ঠাণ্ডা হ'বলৈ দিম। এইখিনি মই প্লেট এখনত উলিয়াই ললো আৰু অকমান ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত মই এইখিনি পেষ্ট বনাই লম। এইখিনি ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই এই গ্ৰাইণ্ডাৰটোত এইখিনি পেষ্ট বনাই লম আৰু মোৰ চাটনি ৰেডি হৈ যাব। কম সময়তে এটি খুব টেস্টি আৰু কম ইনগ্ৰেডিয়েন্টসৰে বনোৱা এটা খুব টেস্টি চাটনি হয়। মই গোটেইখিনি মিক্সি জাৰটোত দি লৈছো। এতিয়া মই এইখিনি পেষ্ট বনাই লওঁ। মোৰ পেষ্ট বনোৱা হৈ গ'ল আৰু এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই লম। ইয়া চাওক মোৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকে খালি এটা কথা মনত ৰাখিব, যেতিয়া চাটনিটো বনোৱা যায় মিক্সিত পানী নিদিব, কাৰণ জিকাৰ বাকলিত অকমান পানী থাকেই আৰু সেইখিনিৰে হৈ যায়। এতিয়া ইয়াত মই কেঁচা তেল অকমান দিছো। এই চাটনিবিধ গৰমে গৰমে যদি ভাতৰ লগত পৰিবেশন কৰে তেন্তে খুবেই টেস্টি হয় খাবলৈ। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব আৰু মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব এই চাটনিবিধ আপোনালোকৰ কেনেকুৱা লাগিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে মিছ নকৰে। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই।